নমস্কাৰ, আপোনালোকক প্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ভিডিঅ'টো গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ। আমি এতিয়া বজাৰ কৰি আহি আছোঁ পুৰণা ধৰণে। আজি যিহেতু উৰুকা, গাঁৱতনো উৰুকা আয়োজন কেনেধৰণে কৰোঁ মই আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ। সেইবাবে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কি কি কৰোঁ আপোনালোকক দেখাই থাকোঁ। আহি পালোঁহি আৰু চাহ তাহ খাই আজৰি হ'লোঁ। সকলো পিছফালে বহি আছে, জুই ধৰিছে দেউতাই। এইফালে কাহি কৰে এয়া মাছ, এয়া আমাৰ গাহৰিৰ ষ্টিক, গাহৰি মাংস পোৰা। চাওকচোন কণমানি কেইটাই কেনেকে অকণমান ভেলাঘৰ এটা তৈয়াৰ কৰিছে। বোলো অকণমান আপোনালোকক দেখাই দিওঁ ভেলাঘৰটো। ফূৰ্তিতে বনাইছে ইহঁতি। এইয়া চাওক ভেলাঘৰ আজি ৰাতি ইহঁতি এই খোপা আমাৰ টিকলা টিকলি খোপা আজি নেক্সট দিনাখন হয়। আৰু নেক্সট দিনাখন ৰাতিপুৱা এতিয়া আমি মেজি সেৱা কৰিলোঁ। মেজি সেৱা কৰি এতিয়া জলপান খাবলৈ লৈছোঁ সকলোৱে মিলি পেলাই। কালি আৰু ভিডিঅ' নকৰা নহ'লে, যিহেতু দেৰিও হ'ল আৰু ভাত অলপ বৰষুণো দিছিলে। সেইবাবে ভাত পানী খাই মেলি আমি শুই থাকিলোঁ আৰু এতিয়া জলপানটো খাই লওঁ।